হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক বচাব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰবৃত্ত মাৰ্গেটাক বচাব খুজিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ নামটো যে অভিযুক্ত ৰূপে বা সেই ঘটনাটোৰ লগত জড়িত বুলি নাম উঠিছিলে, তেওঁৰ নামটো আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ নাটক কৰি মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ। নমস্কাৰ ফেমিলি, কি খবৰ আপোনালোকৰ? এটা বিগ ব্ৰেকিং আপডেট লৈ আহিলোঁ যে আমাৰ জুবিন দাক সঁচাকৈ হত্যা কৰা হৈছিল। মুখ খুলিলে প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'বা যে আমাৰ মামাই আগতে কি কৈছিলে, এতিয়া কি ক'লে বাৰু। এইটো হত্যাকাণ্ড বুলি এইমাত্ৰ প্ৰমাণ কৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে। ঠিক আছে, আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাই ল'ব। পোনপ্ৰথম মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। 17 ডিচেম্বৰত মেল পাতিব, কিন্তু এই মেলটো আমাৰ সম্পূৰ্ণকৈ অতি সোনকালে আমাৰ CM ছাৰে ঘোষণা কৰিলে যে আমাৰ 8 ডিচেম্বৰত ঘোষণা হ'ব লাগিব, বা অতি সোনকালে হত্যাকাৰীয়ে কি কৰিব লাগিব, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই অতি সোনকালে শাস্তি পাবলৈ লাগিব, এনেকুৱা এটা ক'লে আমাৰ CM ছাৰে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপোনালোকে কিবা এটা কমেণ্টত কৰি জনাব, কিবা এটা ক'ব খোজা কমেণ্ট কৰি জনাব। আপোনালোকে প্ৰথমবাৰে চাই ল'ব। এতিয়া চাওঁ বাৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে বাৰু, চাই লোৱা। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি
বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। শৰ্মাই আচলতে মই বাৰম্বাৰ কৈ আছোঁ যে জুবিনদাৰ ন্যায় নিদিয়ে। তেওঁ জুবিনদাৰ ন্যায় দিয়াৰ এক্টিং কৰিব, নাটক কৰিব, কিন্তু তেওঁ ন্যায় দিব নোৱাৰে। ন্যায় দিব নোৱাৰাৰ প্ৰধান কাৰণ বহুত আছে। তাৰ ভিতৰত এটা প্ৰধান কাৰণ হ'ল যে যিবিলাক মানুহ অভিযুক্ত সেই অভিযুক্তবিলাক বেছিভাগে বিজেপি দলৰ লগত যুক্ত। আজি চাওক, ছিংগাপুৰত যিখন অনুষ্ঠানৰ কাৰণে আমাৰ জুবিনদা গৈছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল, ছিংগাপুৰত সেই ফেষ্টিভেল আয়োজন কৰিছিলে প্ৰবীত্ৰ মাৰ্ঘেৰিটাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে। কিন্তু এতিয়ালৈকে আপোনালোকে চাগে দেখিছে যে বিহু কমিটিক মাতিছে, চানাচুৰলৈকে, চানাচুৰ বিক্ৰী কৰা মানুহলৈকে চবকে মানে SITয়ে মাতিছে। কিন্তু যি আয়োজন কৰিছিলে সভাখন, যাৰ মিটিঙত গৈ আমাৰ মৰমৰ জুবিনদা ঢুকালে, সেই অৰ্গেনাইজাৰ প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে একবাৰৰ কাৰণেও নিমন্ত্ৰণ কৰা নাই। CIDয়ে এতিয়ালৈকে ষ্টেটমেণ্ট লোৱা নাই, তেওঁ সাক্ষী ল'বৰ কাৰণে বা তেওঁ প্ৰশ্ন সুধিবৰ কাৰণে এতিয়ালৈকে মতা নাই। সিদ্ধাৰ্থ শৰ্মা নিজে আছিলে বিজেপিৰ সদস্য। তেওঁ ইউথৰ গোটেই অসম বিজেপিৰ তেওঁ ইউথৰ কালচাৰেল বিভাগৰ ইনচাৰ্জ আছিলে। শ্যামকানু মহন্ত আপোনালোকে সকলোৱে জানে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ মানুহ। তাতে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ফুয়া শৰ্মা, তেখেতেও সেই আপোনাৰ অনুষ্ঠানটোত নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত তেখেতেও গৈছিলে বুলি অভিযোগ উঠিছে। আৰু অকল গৈছিলে বুলি অভিযোগ উঠাই নহয়, তাৰ লগতে এইবুলিও অভিযোগ উঠিছে যে তেওঁ জুবিনদাৰ মৃত্যু হোৱাৰ পাছতো তেওঁ তাত ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উঠিছে। সেইকাৰণে আমি দেখি আছোঁ যে গোটেই তদন্তটো এটা নাটকত পৰিণত হৈছে। নাটক তদন্তটো নাটকত এনেকুৱা ধৰণে পৰিণত হৈছে যে আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ আজিৰ দিনটোলৈকে তদন্তকাৰী মানুহবিলাকে এবাৰৰ কাৰণেও যিখন সাগৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই সাগৰখনলৈ এবাৰ যোৱা নাই। জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ শৰীৰত সাগৰৰ পৰা সোমোৱা যিটো পদাৰ্থ ডায়েটমৰ উপস্থিতি লক্ষ্য কৰা গৈছে। ডায়েটম যেতিয়া মানুহৰ ভিতৰত বেছিকৈ সোমায় তেতিয়া আপোনাৰ আমাৰ মৃগী বেমাৰ থকা আমাৰ জুবিনদাৰ যিটো অসুখ আছিলে এপিলেপসি, সেই বেমাৰ থকা মানুহৰ চিজাৰ হয়। এতিয়া সেই ডায়েটমৰ কাৰণে চিজাৰ হ'ল নেকি? সেই ঠাইলৈ গৈ সেই সাগৰৰ সেই পানী সেই ডায়েটম টেষ্ট কৰিব লাগিব। যিটো ঠাইত সেই এক্সিডেণ্টটো ঘটিছিলে তালৈ গৈ SITয়ে আপোনাৰ স্কেচ মেপ আঁকিব লাগিব। প্লেচ অফ অকাৰেঞ্চত গৈ সেইবিলাক তদন্ত কৰিব লাগিব। তাৰ এটাও কৰা নাই। বহুত আমি হাল্লা হুলস্থুল কৰাৰ পাছত CID বা SIT এদিনৰ কাৰণে 32 দিনৰ মূৰত এদিনৰ কাৰণে ছিংগাপুৰ গ'ল, কিন্তু ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক ঘূৰাই পঠিয়ালে, একো নিদিলে। একো নিদিয়াৰ পাছত এইবাৰ কালি নে পৰহি আকৌ কৈছে মুখ্যমন্ত্ৰী আৰু
আপোনাৰ মুন্না প্ৰসাদ গুপ্তাই কৈছে যে নহয় ছিংগাপুৰৰ পৰা আমালৈ তথ্য আহিছে কি তথ্য আহিছে অকল পোষ্টমৰ্টেম ৰিপৰ্টটো আৰু টক্সিকোলজি ৰিপৰ্টটো আহিছে টক্সিকোলজি ৰিপৰ্ট আৰু পোষ্টমৰ্টেম ৰিপৰ্ট যিকোনো মৃত মানুহৰ পৰিয়াললৈ এনেই পঠিয়াই দিয়ে আমাৰ যদি আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজতো যদি কাইলৈ আপোনাৰ এটা পোষ্টমৰ্টেম ৰিপৰ্ট হয় মানুহজন যদি তেওঁ ইংলেণ্ডৰ বা ছিংগাপুৰৰ হ'ল তেতিয়াহ'লে ডিব্ৰুগড় মেডিকেল কলেজৰ নিয়মটো হ'ব যে ডিব্ৰুগড় মেডিকেল কলেজে সেইটো পঠিয়াই দিব কিন্তু তদন্ত কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনিৰ এটা বস্তু এতিয়ালৈকে SITয়ে কৰা নাই প্ৰথম প্ৰয়োজনটো কি প্ৰথম প্ৰয়োজনটো হ'ল যে যিখন কোৰ্টত আমাৰ ইয়াত কেছটো হৈছে সেই কোৰ্টৰ পৰা ছিংগাপুৰৰ সেই কোৰ্টখনলৈ য'ত ঘটনা ঘটিছিলে সেই অঞ্চলৰ কোৰ্টখনলৈ কি কৰিব লাগিব এটা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা কম্পিটেণ্ট অথৰিটিলৈ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰিগটৰী বুলি কয় সেইখন পঠিয়াব লাগিব কিন্তু এতিয়ালৈকে কোনো কোৰ্টৰ পৰা এখনো নটিছ ছিংগাপুৰ গভৰ্ণমেণ্টলৈ বা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে পঠিওৱা হোৱা নাই সেইকাৰণে যদি ছিংগাপুৰৰ পৰা কেতিয়াবা তথ্য আহেও সেই তথ্যবিলাক আমাৰ কোৰ্টত গৃহীত নহ'ব এডমিছিবল বুলি কয় ইংৰাজীত কোৰ্টৰ ভাষাত এডমিছিবল বুলি কয় এইটো নন এডমিছিবল হ'ব কোৰ্টত সেইবিলাক তথ্যৰ কোনো কাম নাহিব আৰু তেতিয়া কি হ'ব তেতিয়া লগে লগে আপোনাৰ যিবিলাক অভিযুক্ত আছে সেই অভিযুক্তবিলাকে কোৰ্টৰ চাৰ্জ ফ্ৰেমতে সেই কেছটোৰ পৰা ৰেহাই পাই যাব সেইকাৰণে মই অলপ দীঘলীয়াকৈ এইকাৰণে আপোনালোকক কৈছোঁ যে অতি স্পষ্টকৈ কোৰ্টৰ অৰ্ডাৰ আছে যে বিদেশত যদি তদন্ত কৰিব লাগে কোৰ্টৰ জৰিয়তেই তদন্ত হ'ব লাগিব বিদেশত তদন্ত কৰিবলৈ গ'লে আমাৰ ইয়াৰ পৰা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ পৰা আকৌ আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টলৈ কাগজ পঠিয়াব এইটোৰ পৰা অহা কাগজেৰে কোনো কাম নহ'ব মুখ্যমন্ত্ৰীয়ে এটাই কথা কৰিব খুজিছে যে মুখ্যমন্ত্ৰীয়ে চাৰ্জশ্বিটখন দিওঁতে এটা ডাঙৰ মানে চাঞ্চল্যৰ সৃষ্টি কৰি দিব যিহেতু হত্যাকাণ্ড কিন্তু হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে তাৰ ভিতৰত একো এভিডেন্স ষ্টেটমেণ্ট আৰু ডকুমেণ্ট তাতে দাখিল নকৰে তেতিয়া কি হ'ব যে ইলেকশ্যনৰ সময়লৈকে বেলটো নোপোৱাৰ দিনটোলৈকে আপোনাৰ শ্যামকানু মহন্ত বা আপোনাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকবিলাক যেনে তেনে জেল হাজত বুলি কয় জুডিচিয়েল কাষ্টডিত থাকিব আৰু যিদিনা ইলেকশ্যন শেষ হ'ব সেইদিনা কেছো শেষ তেওঁলোক বেলত নহয় মানে কেছে শেষত একেবাৰে ওলাই গুচি আহিব কাৰণ এই তদন্তটো একেবাৰে ভেকু ভাওনা মই নিজে আইন প্ৰণেতা নহয় জানো মোৰ কামটোৱে হ'ল মই লেজিছলেটৰ মই আইন বনাওঁ বিধায়কবিলাকে আইন বনায় সেইকাৰণে আইনৰ কি কথা আছে সেই কথাটো আমি তন্নকৈ পঢ়িব জানো আৰু আইনৰ প্ৰত্যেকটো কথা পঢ়াৰ পাছত এডভোকেটৰ লগত কথা পতাৰ পাছত আৰু কেছ ল'বিলাক মাদ্ৰাজ হাইকোৰ্টে নিৰ্দেশ দি থৈছে যে বিদেশত তদন্ত কৰিবলৈ হ'লে কি কৰিব লাগিব বিদেশত তদন্ত কৰিবলৈ হ'লে আমাৰ কোৰ্টৰ জাজে সেই তাৰ কোৰ্টলৈ এটা অৰ্ডাৰ পঠিয়াব লাগিব যাক লেটাৰ ৰিগটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বুলি কয় সেইখন পঠিয়াব লাগিব আৰু সেইখন নপঠিওৱাকৈ যদি কিবা তথ্য আনে সেইটো কোৰ্টত কেতিয়াও এডমিছিবল নহ'ব বুলি ডাইৰেক্টলি অৰ্ডাৰ দি থৈ দিছে এইটো হ'ল ইনষ্টেন্স এইটো হ'ল ল গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক বচাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰবীত্ৰ মাৰ্ঘেৰিটাক বচাব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ নামটো যে অভিযুক্ত ৰূপে বা সেই ঘটনাটোৰ লগত জড়িত বুলি নাম উঠিছিলে তেওঁৰ নামটো আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ নাটক কৰি এই জুবিনদাৰ মৃত্যুৰ এই গোটেই তদন্তটো তেওঁ আঁতৰাব খুজিছে তেওঁ আঁতৰাব খুজিবই কাৰণ জুবিনদাই তেওঁ জীৱনকালত কিমান বেয়াকৈ কৈ থৈছে পলিটিক্স নকৰিবা বন্ধু বুলি কাৰ কাৰণে গীত লিখিছিলে ডাইৰেক্টলি আপুনি পলিটিক্স নকৰিবা বন্ধু বুলি কওঁতে তেওঁ দুজন মানুহৰ নাম কৈছে এজন হ'ল সৰ্বানন্দ সোণোৱাল আনজন হ'ল হিমন্ত বিশ্ব শৰ্মা তোমালোকে পলিটিক্স নকৰিবা বুলি কৈছে আপোনালোকৰ নিশ্চয় মনত আছে পলিটিক্স নকৰিবা বুলি গানটো যেতিয়া তেওঁ গাইছে তেতিয়া ডাইৰেক্টলি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে
আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক এটা পাপৰৰ লগত তুলনা কৰিছে MLA মিনিষ্টাৰবিলাক পাপৰ বুলি যে কৈছে কোনো অৰ্থ নাই অকল চাউণ্ডে আছে বুলি কৈছে ইহঁতৰ কোনো খাদ্যৰ গুণ নাই মানে তেহঁতৰ মাল মটং একো নাই খোলা খালি বস্তু এই বুলি যে কৈছে কাৰ কথা কৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাই কৈছে ভিডিঅ'টো আপোনালোকে দেখিলা এতিয়া কমেণ্ট কৰি জনাব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছে আৰু কমেণ্ট কৰি এটা জনাই দিব আপোনাৰ কমেণ্টটো মই ৰিপ্লাই কৰিম বাৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা কোনটো গাঁৱৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব আৰু জুবিন দাৰ ন্যায়ৰ বাবে অতি সোনকালে আমি পাবই লাগিব যেনেকৈ নহয় চৰকাৰে কৰিব নোৱাৰিলেও চেমকানু মন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যাবই নোৱাৰিব ক'তো যাব ক'ৰবাত আমেৰিকাত যাওক ক'ৰবাত দিল্লীত যাওক ক'ৰবাত কি কয় ছিংগাপুৰত যাওক ক'তো লুকাই থাকিব নোৱাৰিব জেলৰ পৰা যেনেকৈ ওলাই আহিব চেমকানু মন্ত সিদ্ধাৰ্থ শৰ্মা অতি শাস্তি খাব বাচি নাযাব ঠিক তেনেদৰে মুখ্যমন্ত্ৰী চৰকাৰে অলপ ভাবিছে চাগে সেইকাৰণে অতি সোনকালে ন্যায়ো দিব মানে মামাই কৈছে মানে ন্যায় দিব বুলি কৈছে আমি ন্যায় পাম ঠিক আছে বাৰু কেনেকৈ ন্যায় পাম আমি চাম কিন্তু জেলৰ ভিতৰত ন্যায় নহ'ব দেই জেলৰ ভিতৰত যে এই দুজনক ভৰাই থ'লে নহ'ব জেলৰ ভিতৰত থ'লে এইটো ন্যায় নহয় ন্যায় হ'ব এটা শাস্তি দিয়াটো ন্যায় বুলি কোৱা হয় ঠিক আছে এইটো আপোনালোকে কমেণ্ট কৰি জনাব কি শাস্তি দিব লাগে বাই নেক্সট ভিডিঅ' লগ পাম যদি চেনেলত নতুনবাৰ আহিছে এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ